আসসালামু আলাইকুম মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আমি 5 ওয়াক্ত নামাজৰ বিষয়ে আলোচনা কৰিম। যিসকলে নতুনকৈ নামাজ পঢ়া আৰম্ভ কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত কোন ওয়াক্ত নামাজত কিমান ৰাকাত সুন্নত পঢ়িব লাগিব, কিমান ৰাকাত ফৰজ পঢ়িব লাগিব আৰু কিমান ৰাকাত নফল পঢ়িব লাগিব, আপোনাৰ আৰু কেতিয়াও খেলিমেলি নহ'ব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল আৰু মোৰ বন্ধুসকল, সকলো মুছলমানৰ ওপৰতে আল্লাহ তাআলাই 5 ওয়াক্ত নামাজ ফৰজ কৰি দিছে। সেইকেইটা হ'ল ফজৰৰ নামাজ, জোহৰৰ নামাজ, আসৰৰ নামাজ, মাগৰিবৰ নামাজ আৰু ইশাৰ নামাজ। প্ৰথমতে আমি ফজৰৰ নামাজৰ পৰা আৰম্ভ কৰিম। ফজৰৰ নামাজ কাক কোৱা হয়? আমি সূৰ্য উদয়ৰ আগত যি নামাজ পঢ়োঁ সেই নামাজটোক ফজৰৰ নামাজ বুলি কোৱা হয়। এই নামাজ মাত্ৰ 4 ৰাকাত। প্ৰথমতে পঢ়িব লাগিব সুন্নতে মুআক্কাদা 2 ৰাকাত, তাৰে পিছত ফৰজ নামাজ 2 ৰাকাত। কোনো কাৰণত যদি আপোনাৰ ফজৰৰ কাজা হৈ যায় তেন্তে আপুনি সুন্নতখিনিও কাজা উঠাব লাগিব, কাৰণ এই 4 ৰাকাত নামাজ বাধ্যতামূলক। এইবাৰ আমি জানিম জোহৰৰ নামাজৰ বিষয়ে। জোহৰৰ নামাজটো হৈছে 12 ৰাকাত। সুন্নতে মুআক্কাদা 4 ৰাকাত, ফৰজ নামাজ 4 ৰাকাত, সুন্নত 2 ৰাকাত, নফল 2 ৰাকাত, টোটেল 12 ৰাকাত। নফলটো আপুনি কোনো কাৰণত এৰিলে গুনাহ নহয়, কিন্তু পঢ়িলে সওয়াব পাব। এতিয়া জোহৰৰ নামাজ কাক কোৱা হয়? দুপৰীয়াৰ নামাজটোক জোহৰৰ নামাজ বুলি কোৱা হয়। ইয়াৰে পিছত হৈছে আসৰৰ নামাজ। আসৰৰ নামাজ মুঠ 8 ৰাকাত, সুন্নত 4 ৰাকাত, ফৰজ 4 ৰাকাত। এতিয়া আসৰৰ নামাজ কোনটো নামাজক কোৱা হয়? আসৰৰ নামাজ আৰম্ভ হয় জোহৰৰ নামাজৰ সময় শেষ হোৱাৰ পিছত। সূৰ্য অস্তৰ আগত আমি যি নামাজ পঢ়োঁ তাক আসৰৰ নামাজ বুলি কোৱা হয়। এইবাৰ আমি জানিম মাগৰিবৰ নামাজৰ বিষয়ে। মাগৰিবৰ নামাজ হৈছে 7 ৰাকাত, ফৰজ 3 ৰাকাত, সুন্নতে মুআক্কাদা 2 ৰাকাত আৰু নফল 2 ৰাকাত। আপুনি কিবা কাৰণত নফল 2 ৰাকাত এৰিব পাৰে, কিন্তু সুন্নতে মুআক্কাদা ফৰজ নামাজৰ লগত পঢ়াটো জৰুৰী। এতিয়া মাগৰিবৰ নামাজ বুলি কাক কোৱা হয়? সূৰ্য অস্ত হোৱাৰ লগে লগে আমি যি নামাজ পঢ়োঁ তাক মাগৰিবৰ নামাজ বুলি কোৱা হয়। বাকী নামাজবোৰ আপুনি নামাজৰ সময় তালিকাত চাই আজান দিয়াৰ অকণমান আগত পঢ়িব পাৰে, কিন্তু মাগৰিবৰ নামাজটো আপুনি আজান দিয়াৰ লগে লগে পঢ়িব লাগিব। এইবাৰ আমি জানিম ইশাৰ নামাজৰ বিষয়ে। ইশাৰ নামাজ 17 ৰাকাত, সুন্নত 4 ৰাকাত, ফৰজ 4 ৰাকাত, সুন্নতে মুআক্কাদা 2 ৰাকাত, বিতিৰ 3 ৰাকাত আৰু নফল 2 ৰাকাত। আপোনাৰ যদি একো অসুবিধা নাই আপুনি গোটেই পঢ়িব পাৰে, আৰু আপোনাৰ যদি কিবা অসুবিধা আছে, আপোনাৰ কিবা বেমাৰী হওক বা আপোনাৰ সন্তান যদি সৰু আছে তাক চোৱা চিতা কৰা মানুহ নাই, তেতিয়াহ'লে আপুনি সুন্নত 4 ৰাকাত আৰু নফল 2 ৰাকাত এৰিব পাৰে। বাকী ফৰজ 4 ৰাকাত, সুন্নতে মুআক্কাদা 2 ৰাকাত আৰু বিতিৰ 3 ৰাকাত এইখিনি বাধ্যতামূলক, আপুনি পঢ়িব লাগিব। কোনো কাৰণত আপুনি সুন্নতে গেৰ মুআক্কাদা এৰিলে এৰিব পাৰে, কিন্তু সুন্নতে মুআক্কাদাটো পঢ়া জৰুৰী, বাধ্যতামূলক। নপঢ়িলে আপুনি গুনাহগাৰ হ'ব। সুন্নতে মুআক্কাদা হৈছে ফজৰৰ সুন্নত 2 ৰাকাত আৰু জোহৰৰ সুন্নত 4 ৰাকাত, মাগৰিবৰ সুন্নত 2 ৰাকাত আৰু ইশাৰ নামাজৰ সুন্নত 2 ৰাকাত। এইখিনি হৈছে সুন্নতে মুআক্কাদা। বাকী সুন্নতে গেৰ মুআক্কাদা আপুনি পঢ়িলে অত্যন্ত সওয়াব পাব, কিন্তু নপঢ়িলে গুনাহ নহয়। সৰ্বমুঠ নামাজ হৈছে 48 ৰাকাত। ইয়াৰে ভিতৰত 17 ৰাকাত হৈছে ফৰজ নামাজ। নামাজ হৈছে বেহেস্তত যোৱা চাবি। এই চাবি নোহোৱাকৈ আপুনি বেহেস্তত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে মোৰ মা ভনীসকল, সকলোৱে নামাজটো আদায় কৰিব। এই ফৰজ নামাজ আপুনি আদায় নকৰিলে চিৰকালৰ বাবে আপুনি জাহান্নামী হ'ব। জোহৰৰ নামাজ, আসৰৰ নামাজ আৰু মাগৰিবৰ নামাজ, এই তিনিটা নামাজ কাজা হ'লে আপুনি অকল ফৰজখিনি কাজা উঠাব লাগিব। বাকী ইশাৰ নামাজটো যদি আপোনাৰ কাজা হয় তেনেহ'লে ফৰজ 4 ৰাকাতৰ লগত বিতিৰ ৱাজিব 3 ৰাকাতো আপুনি পঢ়িব লাগিব। আল্লাহ তাআলাক ৰাজি খুচি কৰাৰ নিয়তত, কবৰৰ আযাবক ভয় কৰি, কিয়ামতৰ দিনটোক ভয় কৰি এই নামাজ আদায় কৰিবা মোৰ মা ভনীসকল। বাকী নামাজ পঢ়োঁতে যি যি সূৰা আৰু দুৱাৰ দৰকাৰ হয় সেই ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চেক কৰি ল'ব। আল্লাহ তাআলাই সকলোকে 5 ওয়াক্ত নামাজ আদায় কৰাৰ তৌফিক দান কৰক। মোৰ কাৰণে দোৱা কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।